168তম বীৰ সিদ্ধ মুৰ্মু আৰু কানহু মুৰ্মু শ্বহীদ দিৱস উপলক্ষে সমূহ অসমবাসীক সমূহ আদিবাসী ৰাইজক সমূহ ভাৰতবাসীক আমি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতি বছৰৰ দৰে এই বছৰো সিদ্ধ কানহু শ্বহীদ দিৱস 168তম শ্বহীদ দিৱস আমি পালন কৰিবলৈ ওলাইছোঁ আৰু ইয়াৰ তিনিদিনীয়া কাৰ্যসূচী ৰাখিছোঁ 10, 11 আৰু 12। আৰু প্ৰথম কাৰ্যসূচী আছিলে 5টা সংগঠনৰ পতাকা উত্তোলন, লগতে ৰিচিপশ্যন কমিটিৰ পতাকা, আৰু এই কাৰ্যসূচী আমি সফলভাৱে ৰূপায়ণ কৰিছোঁ। আৰু আজিৰ দিনৰ কাৰ্যসূচী আবেলিত আমাৰ গাঁওবুঢ়াসকলৰ লগত এটা ডেলিগেট মিটিং আছে। সেই মিটিঙত আমাৰ বিশেষকৈ আদিবাসী জনগোষ্ঠীটোৰ কি সমস্যা আছে আৰু কেনেকৈ আমি সমাধানৰ ক্ষেত্ৰত লৈ আনিব পাৰোঁ, সেই ক্ষেত্ৰত আমি বিশেষ আলোচনা কাৰ্যসূচী ৰাখিছোঁ। আৰু কাইলৈ অহাকালি 12 তাৰিখে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব। বীৰ সিদ্ধ আৰু কানহু মুৰ্মুৰ প্ৰতিমূৰ্তিত আমি মাল্যাৰ্পণ কৰিম আৰু আমাৰ যিমান আমন্ত্ৰণ কৰা অতিথিসকল আছে তেওঁলোকে মাল্যাৰ্পণ কৰিব। লগতে আমাৰ বৃহৎ আদিবাসী জনগোষ্ঠীয়ে যিমান অহাকালিৰ কাৰ্যসূচীত যোগদান কৰিব সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। আৰু এইটো পুৱাৰ ভাগত হ'ব আৰু আবেলি 1 বজাৰ পৰা অপেন সেশন মুকলি সভা আছে। আমাৰ বিশেষকৈ এই শ্বহীদ দিৱসত আমাৰ এটাই আহ্বান থাকিব যে আমাৰ ইতিমধ্যে শান্তি চুক্তি সম্পন্ন হৈ গৈছে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু 5টা সংগঠনৰ নেতৃবৰ্গৰ মাজত। তো অনতিপলমে আমাৰ বাকী কামখিনি চৰকাৰে আগুৱাই লৈ যাব লাগে। আৰু বিশেষভাৱে আমাৰ জনগোষ্ঠীটোক উন্নয়নৰ স্বাৰ্থত যি চৰকাৰে উন্নয়ন পৰিষদৰ চিন্তা কৰিছে, এই উন্নয়ন পৰিষদখন যাতে অনতিপলমে চৰকাৰে গঠন কৰে আৰু বাকী আমাৰ উন্নয়নৰ কাম যাতে আমি তীব্ৰ গতিত আগুৱাই লৈ যাব পাৰোঁ তাৰে কামনা কৰিছোঁ। বৰ্ষত গোটেই বিশ্বত আমাৰ যি বীৰ সিদ্ধ আৰু কানহু মুৰ্মু বিখ্যাত, কিয়নো তেখেতসকলে যোৱা 1856 চনত যি আন্দোলন, যি হুল আৰম্ভ কৰিছিলে, বিশেষভাৱে শোষণ, প্ৰবঞ্চনা, অত্যাচাৰৰ বিৰুদ্ধে ব্ৰিটিছসকলে যি আদিবাসীৰ ওপৰত শোষণ, প্ৰবঞ্চনা, নিষ্পেষণ, বহু ধৰণৰ কাৰ্যসূচী তেওঁলোকে আদিবাসীৰ ওপৰত লৈছিলে আৰু যি অমানৱীয় কৰ্মকাণ্ডক তেওঁলোকে সহ্য কৰিব পৰা নাছিল, যাৰ কাৰণে সমগ্ৰ আদিবাসী জাতিটোক উদ্ধাৰৰ স্বাৰ্থত তেখেতসকলে বীৰত্বৰ কাম দেখুৱাইছে। আৰু তেওঁলোকৰ এটাই উদ্দেশ্য আছিল যে গোটেই ভাৰতৰ চাওতাল আদিবাসী জনগোষ্ঠীটোক যাতে শোষণমুক্ত কৰিব পাৰে ব্ৰিটিছ চৰকাৰৰ পৰা, ব্ৰিটিছ শোষণৰ পৰা, তাৰ বিৰুদ্ধে তেখেতসকলে সংগ্ৰাম কৰিছিল। আৰু সেই সংগ্ৰামতে তেখেতসকল নিজেও নিজৰ বহুমূলীয়া জীৱন আহুতি দিলে আমাৰ জাতিটোৰ স্বাৰ্থত। গতিকে আমি তেখেতসকলক সদায় স্মৰণ কৰি যাম, কিয়নো তেখেতসকল আমাৰ পথ দেখুৱাওঁতা আছিল। আৰু তেখেতসকলৰ পথত আমি তেখেতসকলে যি অৰিহণা যোগাই গ'ল, এই অৰিহণাক আমি সন্মান জনাইছোঁ, চেলুট জনাইছোঁ। আৰু আমি ভাবোঁ তেখেতসকলৰ নিচিনা যাতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ পৰা বীৰ সিদ্ধ কানহুৰ নিচিনা মানুহ যাতে ওলাই আহে, জাতিটোক শোষণমুক্ত কৰাৰ কাৰণে যাতে কাম কৰে, তাৰে আমি বিশেষকৈ আমাৰ জাতিটোৰ ওপৰত আহ্বান জনাইছোঁ।